অসমত আমি সেই সূত্ৰে যদি প্ৰাচীনৰ পৰম খেলিবলৈ যাওঁ, শ্ৰীকৃষ্ণ আমাৰ জোঁৱাই কুন্দিল নগৰৰ ৰজা ভীষ্মক। ভীষ্মক ৰজাৰ এটি সন্তান পুত্ৰ মহা প্ৰতাপী ৰুক্মবীৰ, আৰু তেওঁ এগৰাকী কন্যা ৰূপে গুণে অতুলনীয়, অতি বিনয়ী ভাৱাপন্ন। সেইকাৰণে সমস্ত কুন্দিলবাসী ৰাইজে বকুৰা মধু শক্তি ভাল পাইছিল ৰুক্মিণীক, কাৰণ ৰুক্মিণী বৰ বিনয়ী আছিল, বহু মহান ব্যক্তিত্বৰ তেওঁ অধিকাৰী আছিল। গতিকে ৰুক্মিণী দেৱী কৃষ্ণৰ বিয়া কৰা হয়। শ্ৰীকৃষ্ণক ৰুক্মিণীয়ে কাহানিও দেখা নাই। ৰুক্মিণী কৃষ্ণ গোসাঁই গুণ গৰিলাবিলাক শুনিছে, আৰু তেওঁ অজানিতে কৃষ্ণৰ প্ৰেমত পৰিছে, আৰু কৃষ্ণৰ চৰণত অজ্ঞাতে আনৰ অজ্ঞাতে তেওঁ আত্মনিয়োগ কৰিছে। কিন্তু শ্ৰীকৃষ্ণক ভাল নাপায় ৰুক্মিণীৰ ককায়েক ৰুক্মবীৰে। ৰুক্মিণী স্বয়ম্বৰ হৈছে, আৰু স্বয়ম্বৰত ৰুক্মবীৰে ভাবিছে কৃষ্ণলৈ বিয়া নিদিয়ে। কৃষ্ণ দ্বাৰকাত থাকে, দ্বাৰকাৰ এখন সাগৰৰ মাজত জৰাসন্ধৰ ভয়ত তেওঁ দ্বাৰকাত আশ্ৰয় লৈছে, আৰু শ্ৰীকৃষ্ণৰ ইতিহাসত একো নাই কৃষ্ণ গোৱালৰ সন্তান, কৃষ্ণলৈ নিদিয়ে, দিব চেদি ৰাজ্যৰ ৰজা মহাপ্ৰতাপী শিশুপালক। ৰুক্মিণীয়ে জানিলে যে দাদা ৰুক্মবীৰে মোক কোনো প্ৰকাৰে কৃষ্ণৰ চৰণত অৰ্পণ নকৰে। এজন বৃদ্ধ ঋষি বেদনিধিক মাতি আনিলে, আৰু ৰুক্মিণী দেৱীয়ে ক'লে, সেই গুৰুদেৱ, মই জগতৰ ঈশ্বৰ দ্বাৰকা ৰজা শ্ৰীকৃষ্ণক প্ৰাণ ধৰি ভাল পাওঁ। কৃষ্ণৰ চৰণত মই জীৱন যৌৱন অৰ্পণ কৰিছোঁ। কৃষ্ণ অবিহনে মোৰ জীৱন বৃথা। মই এখন প্ৰেম পত্ৰ লিখি থৈছোঁ, তুমি এই প্ৰেম পত্ৰখন লৈ দ্বাৰকালৈ যাত্ৰা কৰা। কৃষ্ণ গোসাঁইৰ হাতত প্ৰেম পত্ৰখন দিবা, আৰু কৃষ্ণক মুখেৰেও ক'বা, যদি মোক জীৱনতে উদ্ধাৰ নকৰে মই আৰু পৃথিৱীত জীয়াই থাকিব নোৱাৰিম। বেদনিধিয়ে পৰম আনন্দ পালে। ৰুক্মিণীৰ প্ৰেম পত্ৰখনৰ পত্ৰবাহক হ'বলৈ পোৱাটো কম সৌভাগ্য নহয়, কৃষ্ণৰ দৰ্শন হ'ব। তেওঁ ইমান বৃদ্ধা অৱস্থা, তথাপিতো যাবলৈ তেওঁ ভয় কৰা নাই, সংশয় হোৱা নাই, কুণ্ঠাবোধ কৰা নাই। দ্বাৰকাৰ পৰা কুন্দিললৈ আহিছে। চাওক আমাৰ বৰ্তমানৰ ৰক্ষা দিয়া হয়, এয়া বেদনিধিৰ দ্বাৰকা যাত্ৰা। ৰুক্মিণীৰ পত্ৰখনি লগত ললে বান্ধি দ্বাৰকালৈ যাব, কৃষ্ণ গোসাঁইক পাব। পত্ৰখনি দিব আৰু ভাঙি পাতি কব, ৰুক্মিণীৰ মনৰ কামনা কৰা বিধি। কৃষ্ণ বেদনিধি, মই বেদনিধি, প্ৰভু বেদনিধি, মই বেদনিধি। দ্বাৰকা নগৰে চলি যায় বেদনিধি, ৰুক্মিণীৰ পত্ৰখনি লগত ললে বান্ধি। দ্বাৰকালৈ যাব, কৃষ্ণ গোসাঁই পাব। পত্ৰখনি দিব, ভাঙি পাতি কব, ৰুক্মিণীৰ
নমো নম নাৰায়ণ দেৱ যদুপতি হে ৰাম তোমাৰ চৰণে মই কৰিছো হে কৃষ্ণ ভকতৰ প্ৰাণ প্ৰভু সংসাৰৰ ইবাৰ কৰিও প্ৰভু ৰুক্মিণীও ইবাৰ কৰিও প্ৰভু ৰুক্মিণীও বেদনিধিক ৰুক্মিণীয়ে ভাঙি পাতি ক'বলৈ গ'লে সমস্তখিনি কথা বেদনিধিয়ে প্ৰভুক ক'লে যে প্ৰভু তুমি যদি ৰুক্মিণীক উদ্ধাৰ নকৰা তেতিয়াহ'লে ৰুক্মিণী দেৱীক আৰু আমি লাভ কৰিব নোৱাৰিম ৰুক্মিণীৰ ভয়ংকৰ বিপদ নামিব প্ৰভুৱে শুনিলে ভকতক উদ্ধাৰ কৰিব লাগিব তেতিয়া প্ৰভুৱে চিন্তা কৰিলে যে মই দ্বাৰকাৰ পৰা কুণ্ডিললৈ যাত্ৰা কৰিম কিন্তু কেনেকৈ যাম মোকতো বাহন এখন লাগিব ৰথ এখন লাগিব ৰথ এতিয়া কোনে ৰথৰ পৰিচালনা কৰিব সেইটো প্ৰভুৱে ভাবিলে এতিয়া লগে লগে তেওঁ অক্ৰূৰক মাতি আনিলে অক্ৰূৰ তেওঁ নিজৰ খুৰাক যদুবংশৰ এজন যুৱক যে খুৰা মই ৰুক্মিণী দেৱীক উদ্ধাৰ কৰিবলৈ যাম তুমি ৰথৰ বাঘ চুৰি ধৰিব লাগে আপোনালোকে জানে স্বজন ভকতৰ এজন অন্যতম ভকত হ'ল অক্ৰূৰ অক্ৰূৰে বৰ আনন্দ পালে কাৰণ ৰুক্মিণী হৈছে লক্ষ্মী স্বৰূপৰ ৰুক্মিণী আৰু শ্ৰীকৃষ্ণই ৰুক্মিণীক উদ্ধাৰ কৰিব হৰণ কৰিব সেই ৰথৰ বাঘ চুৰি অক্ৰূৰে ধৰিবলৈ পাব অক্ৰূৰৰ জানো জীৱন কৃতাৰ্থ হ'ব জীৱন ধন্য হ'ব অক্ৰূৰে ৰথখন উলিয়াই আনিলে ৰথৰ চকা ঘূৰিছে বায়ুৰ বেগত কুন্দিল পাবগৈ লাগে ৰাতিৰ ভিতৰত এই ৰাতিপুৱা বেলি ওলোৱাৰ আগতে কুন্দিল পাবগৈ লাগিব নহ'লে সাংঘাতিক বিপদ হ'ব পাৰে ৰুক্মিণীয়ে কান্দি আছে কৃষ্ণলৈ বাছা আহিব আহিব বুলি সখীয়ে কৃষ্ণ আহিব কৃষ্ণ আহিব বুলি ৰুক্মিণী দেৱী বাট চাই আহিছে গতিকে সখীসকলে বুজাইছে তুমি চিন্তা নকৰিবাচোন যদুমণি আহিব এতিয়া অক্ৰূৰে কি কৰিলে ৰথখন উলিয়াই আনিলে বেদনিধি আছিলে নহয় বেদনিধিক প্ৰভুৱে সুধিলে যে তুমি কেনেকৈ আহিলা দ্বাৰকালৈ বোলে প্ৰভু মই বাট কৰি পাই আহিলোঁ এতিয়া তুমি বাট কৰি পাই যাব নালাগে ইমান কষ্ট কৰি মোৰ লগতে তুমি ৰথত উঠা ৰথত প্ৰভুৱে উঠাই ল'লে আপোনালোকে জানে বৰদোৱা সংক্ষিপ্ত পৰিচয় গ্ৰন্থখনে খুব সুন্দৰভাৱে কৈছে শ্ৰীকৃষ্ণ বোলে দ্বাৰকাৰ পৰা যেতিয়া কুণ্ডিললৈ আহিছিল নগাঁও বৰদোৱা থানত খন্তেক প্ৰভুক বিশ্ৰাম কৰিছিল আৰু সেই স্থানতে বোলে বেদনিধিৰ জ্ঞান নাইকিয়া হৈছিল অৰ্থাৎ সংজ্ঞা হৰিছিল আৰু তাতে প্ৰভুৱে আকাশী গংগা সেই সময়ত বৰাকুণ্ডৰ জল দি প্ৰভুৱে বেদনিধিৰ সংজ্ঞা ঘূৰাই দিছিল এই তথ্যও সেই সংগীতে কৈছে তেতিয়া আমি ভাবি লওঁ যে দ্বাৰকাৰ পৰা প্ৰভু যেতিয়া কুণ্ডিললৈ আহিছিল আপোনাসকলৰ এই গুৱাহাটী তথা মহানগৰীৰ মাজেদিয়ে হয়তো প্ৰভু গৈছিল বিজুলী সঞ্চাৰে ৰথ অকুৰে চলা প্ৰভুৱে ক'লে ৰথৰ গতিবেগ অকণমান বৃদ্ধি কৰিবা গতিকে যিমান পাৰে অকুৰে সিমান বেগেৰে ৰথৰ ব্যৱস্থা কৰিছে কুণ্ডিলে কৰিলে গতি কৃষ্ণ যদুৰা এতিয়া প্ৰভুৱে ৰুক্মিণীৰ ওচৰলৈ যেতিয়া যাত্ৰা কৰিছে প্ৰভুৱে ভাবি আহিছে মই আজি ৰুক্মিণীক উদ্ধাৰ কৰিম অকুৰে কি ভাবি আহিছে যে মই যাতে কোনো অপায় অমংগল নোহোৱাকৈ কোনো বিপদ বিঘিনি নোহোৱাকৈ সূৰ্য উদয় হোৱাৰ আগে আগে প্ৰভুক নি কুণ্ডিল পোৱাবগৈ লাগে নহয়নে এতিয়া বেদনিধিয়ে কি ভাবি আহিছে বেদনিধিয়ে ভাবিছে দেহী ঐ জোৰাও জোৰা বোলে পাভৰ জোৰা কৃষ্ণ ৰুক্মিণী অলপ জোৰা হ'বনে সঙে আহে বেদনিধি ঠকি বাথৌ কৃষ্ণ ৰুক্মিণী নহৈব অপূৰ্ব মিলন কৃষ্ণ ৰুক্মিণী নহৈব অপূৰ্ব কুণ্ডিললৈ আহি আছে গতিকে কৃষ্ণ যে দ্বাৰকাৰ পৰা কুণ্ডিললৈ আহিব এয়া জানো ৰুক্মিণীয়ে জানে ৰুক্মিণীয়েতো নাজানে এই নামখাৰ গাঁৱতে কেতিয়াবা ভাবি থাকোঁ অহা যোৱা কৰোঁতে ৰাস্তাত এতিয়া যেনিবা এতিয়া দৰা আহিব বুলি কন্যাৰ অৱস্থাটো কিমান চিন্তা কৰিবলগীয়া হৈছে নামৰ মাজতে অকণমান প্ৰাসংগিক বুলি ভাবি টানি আনিছোঁ আপোনালোকে দায়িত্ব শুনিব এবাৰ এঠাইত নাম গাবলৈ গ'লোঁ
সেই যিটো পথাৰক আমাক নিৰ্দেশনা দিছিল তাৰ দলংখন ভাগিলে, বেলেগ এখন দলং বনাই আছে বহুত দূৰ ঘূৰি আহিলে। ঠিক তেনেকৈ এবাৰ আমাৰ তাত বিয়া এখনো তেনেকুৱা হ'ল। গোটেই ৰাইজে চিন্তা কৰিছে, আমাৰ তাত দৰা বৰযাত্ৰীসকলক ৰাইজে সম্ভাষণ জনাই ৰাস্তাতে। গতিকে ৰাইজ ৰখি আছে, আহিব বুলি সকলোৱে চিন্তা কৰিছে যে ইমান দেৰি পোৱাহি নাই, ইমান দেৰি পোৱা নাই। কিন্তু কন্যাই হ'লে চিন্তা নাই কৰা, কাৰণ কন্যাক এই দুৰ্ভাগটো আছে নহয় টেলিফোনৰ ব্যৱস্থাটো। দৰাই কৈ দিলে যে তোমালোকৰ ৰাস্তাটো নিৰ্মাণ কৰি থকাৰ বাবে নতুন ৰাস্তাতে গৈছোঁ, অলপ পলম হ'ব পাৰে, তুমি কিন্তু দেৰি নকৰিবা। এতিয়া কন্যাই যেতিয়া দৰা অকণমান দেৰিকৈ হ'লেও পাবহি, পলমকৈ হ'লেও পাবহি, এই কথা যেতিয়া উপলব্ধি কৰিলে তেওঁ চিন্তা হোৱা নাই। সেই ব্যৱস্থাটো এতিয়াহে আছিলে, তেতিয়াতো নাছিলে। ৰুক্মিণীৰ কি অৱস্থা হৈছিল? আজি কোন দিল নগৰে ৰুক্মিণীৰ চিন্তা হৈছে, বৃদ্ধ ব্ৰাহ্মণজনক মই দ্বাৰকালৈ পঠালোঁ। তেওঁ জানো দ্বাৰকালৈ পালেগৈ, কিজানি পানীত ডুবিয়ে মৰিল, কিজানি কিবা অপায় মংগল হ'ল, কোনে ক'ব এতিয়া? আজি কোন দিল নগৰে সকলোকে ৰূপবীৰে স্বয়ম্বৰলৈ নিমন্ত্ৰণ দিলে, কিন্তু প্ৰভুক নিমন্ত্ৰণ নিদিলে। কিয়? ৰুক্মিণীয়ে কৃষ্ণলৈ ৰুক্মবীৰে ৰুক্মিণীক বিয়া নিদিয়ে। ৰুক্মবীৰে ৰুক্মিণী কৃষ্ণলৈ নিদিয়ে বিয়া। গোবধ স্ত্ৰীবধ বুলি কৃষ্ণ কৰিছে নিন্দা। গোবধ স্ত্ৰীবধ বুলি কৃষ্ণ কৰিছে নিন্দা। গুণৰ সাগৰ পাইবা বিৰোধ নকৰ, কৃষ্ণ গুণৰ সাগৰ পাইবা বিৰোধ নকৰ। ৰুক্মিণীক বিয়া ৰুক্মিণীক বিয়া দিলে, ৰুক্মিণীক বিয়া দিলে, ৰুক্মিণীক বিয়া দিলে, ৰুক্মিণীক বিয়া দিলে, জীৱন হ'ব সুখৰ। ৰুক্মিণীক বিয়া দিলে